পুলিচৰ দৌৰা কেতিয়া হ'ব জুলাই মাহ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব জুলাই মাহ এই অঞ্চলবিলাকত আহিছিলোঁ তেতিয়া মই মিটিংবিলাকত কৈছিলোঁ যে আমাৰ চৰকাৰ হ'লে আমি 1 লাখ চাকৰি দিম তেতিয়া মানুহে মোক কি কৈছিল এইবিলাক ভেলকিবাজি 1 লাখ চাকৰি কি ৰকম হ'ব এইটো সম্ভৱ নাই আৰু কংগ্ৰেছে কোৱা বাদ দিয়ক আমাৰ পাৰ্টিৰ মানুহেও মোক কৈ আছিলে যে আপুনি এটো কি ইলেকশন কৈ দিলে আৰু তো বিজেপি অসমত ইলেকশন খেলিব নোৱাৰিব ইমান মিছা প্ৰতিশ্ৰুতি দি দিলে কিন্তু আজি আপোনালোকক চাওক ৰাইজৰ আশীৰ্বাদ আছে আজিলৈকে আমি ৯৭,০০০ চাকৰি আমি দি দিলো এতিয়া চাকৰি নামত কোনবা দালাল আছে দালাল বিলাক গাটত সোমাই গল কোনো দালালি নাই এটা দালাল পালে থাপ্পৰ কোনো অসমত দালাল নচলিব চাকৰি নামত কোনো দালাল বন্ধ এতিয়া চাওক 1 লাখ চাকৰি 2-3 দিনত হৈ যাব কিন্তু আমাৰটো বহুত লৰা এতিয়াও বেকাৰ হৈ থাকি যাব হয় না নহয় সেই কাৰণে 1 লাখ চাকৰি শেষ হৈ যোৱাৰ লগে লগে আমি আৰু ৩৫,০০০ চাকৰি আমি খুলি দিম পুলিচৰ দৌৰা কেতিয়া হ'ব জুলাই মাহ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব জুলাই মাহ শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব জুলাই মাহ এতিয়া আপোনালোকে কক কৈছিল 1 লাখ 1,35,০০০ হ'ব এই বছৰ 25ত আৰু হ'ব মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল ডিষ্টিংশন লেটাৰ লৈ আমি পাছ কৰি আছো হয় না নহয়